চাকিৰা তেওঁতো নিজৰ ষ্টাইলতে থাকিব আৰু আমিও বিচাৰিম যে চাকিৰা নিজৰ ষ্টাইলতে আহক কিন্তু আমিও বিচাৰিছো যে চাকিৰাই আমাৰ অসমৰ কিছুমান টেষ্ট পাওক অসমখনটো কেনেকুৱা অসমৰ মানুহ কেনেকুৱা অসমৰ পৰিৱেশ কেনেকুৱা আৰু অসমৰ মানুহ কিমান উদ্বাউল হৈছে চাকিৰাক আদৰিবলৈ চাকিৰাই নিজে গম পাওক আৰু এটা মানে হেৰি যদি এটা মানে সাৰপ্ৰাইজ দি থৈ দিম মানে চাকিৰাৰ কাৰণে সাৰপ্ৰাইজ তোমাৰ কাৰণে নহয় চাকিৰাৰ কাৰণে আমি এটা বেলেগ ধৰণৰ খোৱা খাদ্য এটা প্ৰস্তুত কৰিছো হয় যেটো আমি চাকিৰাক আগবঢ়াম এটা হল যে এখন টেকেলি মুখত দিয়া পিঠা ঠিক আছে চাকিৰাই তো আমাৰ লাৰু পিঠা খাই কেনেকুৱা পাই আমি তো ক'ব নোৱাৰো তাৰ টেষ্ট বিলাক বেলেগ আমি কৰিছো কি এখন টেকেলি মুখত দিয়া পিঠা লৈছো তাৰ ওপৰত গাজৰ বিলাহী তিয়হ মিহি মিহিকৈ কাটি দিছো আৰু এখন টেকেলি মুখত দিয়া পিঠা তাৰ ওপৰত জাপি দিছো তেনেকৈ আমি প্ৰস্তুত কৰিছো বাৰ্গাৰ টেকেলি মুখত দিয়া পিঠা এটা বেলেগ ৰেচিপি কিন্তু এটা বেলেগ ৰেচিপি এটা আৰু এই ৰেচিপিৰে আমি চাকিৰাক ২৬ জানুৱাৰীত আদৰণি জনাম অভ্যৰ্থনা জনাম আৰু আমি বিচাৰিম যে অসমৰ ৰাইজেও ইমান দূৰৰ পৰা এগৰাকী আৰ্টিষ্ট অসমলৈকে আহিব চাকিৰা গতিকে সকলোৱে তেওঁ মৰমেৰে আদৰণি জনাওক আৰু উৎসাহেৰে বকুল তলত ভিৰ কৰক ইতিমধ্যে আসাম টক্সৰ দৰ্শকে গম পাইছে আচলতে এখন নতুন ছবি এটা নতুন